হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই এনাডাৰ নিউ মিনি ব্লগ। তো আজি ব্লগটো আৰম্ভ কৰিছোঁ গাড়ীৰ ভিতৰৰ পৰা, মানে আমাৰ এই গাড়ীৰ ভিতৰৰ পৰা। তো আমি সকলোৱে এনেকুৱা মিতিৰ কুটুমবোৰ মিলি কিনে আমি গৈ আছোঁ গুৱাহাটী হৈ মায়ং হৈ ঝাৰগাঁৱলৈ, মানে ঝাৰগাঁৱত আমাৰ লোকেশ্যনটো। মানে যিহেতু দাদা এজনী ছোৱালী পলোৱাই আনিছিলে, তো আজি হেনো ছোৱালী দিব। তো এনেকৈ আহিলোঁ কইনা ঘৰত। তো আহি এনেকৈ কইনা ঘৰ পাই গ'লোঁ। চাওকচোন কি ধুনীয়াকৈ আমাক আদৰিছে। তো এয়া চাওক। তো এনেকৈ আহি কইনা ঘৰৰ অৱশেষত পাই গ'লোঁ। পাই গৈ মেলি এয়া চাওক, দৰা এইজনে দেখিছে নহয়, গামোচা যে লৈ আছে গলত, সেইজনে হৈছে দৰা, মানে মোৰ ককাইদেউ, মোৰ মা দাদা। তো এনেকৈ দাদাক এতিয়া ভৰি ধুৱাব হেনো আমাৰ খুলখালীজনীয়ে, মানে মৰমৰ খুলখালী আকৌ। খুলখালী এনেকৈ আহিলে, অকণমান আগবঢ়াই লৈ আহিলে। তো আনিব দি আমিও অকণমান ভাবিলোঁ বহি লওঁ। তো আমাকো বহিব দিলে। তো বহিব দিয়াৰ লগে লগে হাতত আহি গ'ল নহয় পানী গিলাচ। তো এনেকৈ পানী গিলাচ খাই লৈ আমিও বোলো ভাবোঁ অকণমান বাহিৰৰ পিনে ফুৰি আহোঁ। তেওঁলোকৰ আহিলোঁ, কিমাননো ভিতৰত বহি থাকিম। বাহিৰৰ পৰা ফুৰি আহোঁতে এনেকুৱা এটা মিছ কল আহিল যে আহিব লাগে জলপান খাবলৈ। মই পিছে জলপান নাখাওঁ, কাৰণ কাহ হৈ আছিল মোৰ অকণমান। তো এনেকৈ জলপান নাখাই ময়ো, দাদাই ফোন কৰিলে, তো আহি যা বোলো, মই অকণমান লাজ লাগে ইয়াতে এতিয়া মেকআপ কৰিব। তো ইয়াক ক'লোঁ যে মুখ হাত ভালকৈ ধুই লওক। তো এনেকৈ মুখ হাত ভালকৈ ধুই আছে সি একদম। ধুই মেলি আহি পেলাই মেকআপ ৰুম, মানে এইয়া কইনাকো মেকআপ কৰাই আছে, লগতে ইয়াকো মেকআপ কৰিব। আৰু মেকআপ কৰাজনী কোন গম নাপাইছেনে? সেইজনী হৈছে কইনাৰ ভণ্টি, মানে খুলখালী, মৰমৰ খুলখালী। তো এয়া চাওকচোন কি ধুনীয়াকৈ মেকআপ কৰি দিব। তেওঁলোকে মেকআপ কৰি দিয়া হৈ গ'ল। তাৰপিছত মই আহিলোঁ এনেকৈ ৰান্ধনীশাললৈ, মানে পাকঘৰলৈ। পাকঘৰত আহি মেলি আৰু সকলোৱে খাই আছে যিহেতু মোৰো অকণমান খোৱাৰ দায়িত্ব আছে। তো মই অকণমান খাই ল'লোঁ। খাই লৈ মেলি আৰু ভাবিলোঁ গিফ্টটো দিব লাগিল। গিফ্ট এটা আনিলে। তো চাওকচোন গিফ্টটো আহিল। তো এনেকৈ নাচাই নাচি আছে একদম ছোৱালীজনী পূজা বিহুল আছে তাই, চিনি পাওঁ অলপ অলপ। তো এনেকৈ কইনা ঘৰত লৈ আহিলোঁ কইনাজনীক। তো আজি মিনি ব্লগটো এইখিনিয়ে। ধন্যবাদ। কেনে পালে জনাব, আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।